বর্তমান তার মানে আপনার হাজবেন্ড দুইটা এক ফুল দোমালি এয়া সিনেমাৰ ডায়লগ নহয় এয়া চিৰাঙৰ এক বাস্তৱ ঘটনা এগৰাকী মহিলাৰ দুই স্বামীৰ সৈতে সংসাৰ কৰাৰ ঘটনা এটা আপাৰ ঘৰত যদি 3 মাস থাকে এটা আপাৰ ঘৰত হয়তো 2 মাহ বা 1 মাহ থাকে এটো উলট পালট কৈ থাকে ঘটনাস্থান চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত সুবাইঝাৰ 2 নং হোমলা গাঁও পিছে ঘটনাটো কি জানো আহক ৰাইজৰ প্ৰতিক্ৰিয়া গাঁওখনৰ যাদৱ ৰায় নামৰ এজন লোকৰ সৈতে কবিতা ৰায়ৰ বিয়া হোৱাৰ পিছত এজনী ছোৱালী আৰু এটা ল'ৰা সন্তান জন্ম হয় ছোৱালী পঢ়ে 10ম শ্ৰেণী আৰু ল'ৰা পঢ়ে 5ম শ্ৰেণীত এনে অৱস্থাত কদমতলী পূব এংকৰবাৰী গাঁৱৰ ধনঞ্জয় ৰায় নামৰ আন এজন লোকৰ সৈতে প্ৰেমত পৰি পলাই যায় কবিতা ৰায় কিছুদিন তাত থাকে আকৌ আহে স্বামীৰ ঘৰলৈ এনে অৱস্থাত গাঁৱৰ ৰাইজে ৰাইজমেল পাতি ঘটনাৰ বিচাৰ লয় আৰু তাৰ পিছত স্বামীৰ সৈতে থাকিবলৈ লয় কবিতা ৰয় কিছুদিন পিছত পুনৰ পলাই যায় দ্বিতীয় স্বামী ধনঞ্জয়ৰ ঘৰলৈ তাতে 4-5 মাহমান থাকি আকৌ প্ৰথম স্বামীৰ ঘৰলৈ আহে এই ঘটনা কোনো পধ্যেই মানি ল'ব পৰা নাই গাঁৱৰ ৰাইজে গাঁওবাসীৰ কথা জনসমাজত এনেদৰে দুজন স্বামীলৈ থাকিব নোৱাৰিব যিকোনো এজন স্বামীৰ সৈতে থাকিব লাগিব গাঁৱৰ মহিলাসকলে ঘৰখনলৈ যোৱাত এজনী মহিলাক শনিবাৰে বিয়লি আক্ৰমণ কৰে কবিতা ৰায় পিছত গাঁৱৰ মহিলাসকলে লগ লাগি উত্তম মাধ্যম খুদাই গতাই দিয়ে কবিতা ৰায়ক কাজলগাঁও আৰক্ষী থানাত এয়াই আচল কাহিনী দুইটা আপা মানে কেনেকে থাকে আমি কি কম এলা এইটোইতো আমাৰ প্ৰশ্ন মানে হি এটা আপাৰ ঘৰত যদি 3 মাস থাকে এটা আপাৰ ঘৰত হয়তো 2 মাহ বা 1 মাহ থাকে এটো উলট পালট কৈ থাকে এটো সমাজে আমি মানি নলাৰ কাৰণে তো আজি থানাত যাব লগা হ'ল আজি 1 বছৰ হ'ল 1 বছৰ পাৰে হৈ গ'ল অলপমান সমাজে আপোনালোকে মানি লোৱা নাই মানি আমি নলমে আপোনালোকে কি বিচাৰে আমি বিচাৰো যেনবা যিকোনো এজনৰ লগত কবিতা ৰায় থাকিব লাগে আমি ইটোই ভাবি লৈছো